Hi friends, good morning. How is আপুনি ভালে কুশলে আছে? আজি মই আপোনাৰ এটা বহুত ডাঙৰ ডাউট এটা ক্লিয়াৰ কৰিবলৈ গৈ আছো যে ডাউটটো হ'ল আমি মাহৰ আগত কি বহাম, দিনৰ আগত কি বহাম আৰু সময়ৰ আগত কি বহাম। আমাৰ কিন্তু এইটো এটা বিগ ভেৰি বিগ এটা কনফিউজন থাকি যায়। তো আহক 1 মিনিটৰ ভিতৰত আজি আপোনাৰ সেই ডাউটটো মই ক্লিয়াৰ কৰি আছো যে ডাউটটো ক্লিয়াৰ কেনেকৈ হ'ব। যদি ইয়াৰ্স বুজায়, সিজন বুজায়, মান্থস বুজায় তেতিয়াহ'লে তাৰে আগত কি হ'ব? ইন হ'ব। যদি ডেইজ বুজায় তেতিয়াহ'লে তাৰে আগত কি হ'ব? অন হ'ব। যদি আৱাৰ্স বুজায় তেতিয়াহ'লে তাৰে আগত হ'ব এট। এইখিনি কথা যদি জানে তেতিয়াহ'লে আপোনাৰ এট অন ইন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কুৱেশ্যনছ মাৰ্ক মাইণ্ডৰ ভিতৰত নাহে যে 1996 বুলি কোৱাৰ লগে লগে ই কি বুজাইছে? ইয়াৰ্স বুজাইছে। ইয়াৰ্স বুজালে আমি কি দিম? ইন দিম। তাৰপিছত 5:30 PM ই কি বুজাইছে? সময় বুজাইছে। আৱাৰ্স মানে হ'ল সময় বুজাইছে, গতিকে ইয়াতে কি হ'ব? এট হ'ব। তাৰপিছত মে মানে কি বুজাইছে? মাহ বুজাইছে। মাৰ্কছটো ক'ত আছে? ইয়াতে আছে, গতিকে ইয়াতে কি হ'ব? ইন হ'ব। তাৰপিছত টিউজডে বুলি কোৱাৰ লগে লগে কি বুজাইছে? দিন বুজাইছে, গতিকে ডে হ'লে কি হয়? অন হয়। তাৰপিছত উইন্টাৰ বুলি ক'লে কি বুজাইছে? সিজন বুজাইছে। উইন্টাৰে কি বুজায়? সিজন বুজায়, গতিকে সিজনটো ক'ত আছে? ইন উইন্টাৰ। তাৰপিছত 6 o'clock ইয়ে কি বুজাইছে? টাইম বুজাইছে। আৱাৰ্স বুজাইছে, গতিকে এট। আশা কৰিছো এইখিনি কথা আপুনি বুজি পাইছে। যদি বুজি পাইছে, যদি ভিডিঅ'টো ইনফৰ্মেটিভ হয় আগলৈকে শ্বেয়াৰ কৰক।